নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আজি লৈ আহিছোঁ আন এটা ৰেচিপি আনাৰসেদি বনোৱা কেক। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই কেকটো বনাবলৈ লৈছোঁ। এয়া আনাৰসখিনি টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মিক্সি বাতিটোত ভৰাই দিম। ইয়াত এতিয়া মই চেনি আধা বাতি দিছোঁ। আধা বাতি গোটেই নিদিওঁ, অকণমান ৰাখি দিলোঁ। এতিয়া আধা চামুচ ৰিফাইন দিছোঁ। এই হেতা আৰু অলপ দি দিছোঁ। ডিম এটা ভাঙি দিছোঁ। এতিয়া মই মিক্সিৰ সাপৰটো মাৰি পেষ্ট কৰি ল'ম। বাউল এটা লৈছোঁ। এয়া মিক্সিত আনাৰসখিনি পেষ্ট কৰি আনিলোঁ। এই আনাৰসখিনি পেষ্ট কৰি আনিলোঁ। ইয়াত এতিয়া ঢালি দিছোঁ। এতিয়া মই এয়া ময়দা একাপ লৈছোঁ। এতিয়া লাহে লাহে সানি থাকিম, অলপ অলপকৈ দি পেলাই। এতিয়া মই অলপ চুজি ইয়াত ঢালি দিছোঁ। দুচামুচমান গাখীৰ দি দিছোঁ। এতিয়া মই ভালকৈ ফেটি লওঁ। বেকিং পাউডাৰ আধা চামুচ দিছোঁ। খোৱা বেকিং চ'ডা আধা দিছোঁ। এতিয়া মই আকৌ অলপ দেৰি ফেটি ল'ম। এতিয়া মই আধা ঘণ্টামান ঢাকি থ'ম। এতিয়া মই এই বাটাৰকণ ইয়াত সানি দিম। ঠিক আছে, এনেকৈ গোটেই ছাইডটোত সানি দিছোঁ। বাটাৰ পেপাৰ নাছিল কাৰণে মই ঘৰতে বাটাৰ পেপাৰ বনাই লৈছোঁ। ঠিক আছে, ইয়াতে মই আকৌ এই থকা বাটাৰকণ সানি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিওঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ অকণমান ঢাক মাৰি দিছোঁ। এয়া আধা ঘণ্টাৰ পাছত মই এতিয়া এই চচটো সেইখিনি ঢালি দিম। এতিয়া মই এনেদৰে অলপ ঢেঁকিচি দিলোঁ। এতিয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত বহাই দিলোঁ। এতিয়া ঢাকনা
চিমত দি থৈছোঁ। এতিয়া 5 মিনিটৰ পাছত মই কাঁহীখন দাঙি থৈছোঁ। কি ফুলি উঠিছে বস্তুটো। ইয়াত এতিয়া মই চেৰি এটা দি দিছোঁ। খিচমিচ দুটামান দি দিম। এতিয়া মই কাঁহীখন দাঙি দিছোঁ। 20 মিনিটৰ পাছত এয়া চব কেকটো হৈ গৈছে। এয়া চব ইয়াত লাগি অহা নাই। মই এতিয়া গেছটো কম। আনাৰসৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই ছাইডটো অকণমান এনেকৈ এৰুৱাই ল'ম। এতিয়া প্লেট এখন দি এনেকৈ লুটিয়াই দিম। এইটো কেক হৈ গৈছে। চব কেকটো কেকটো আনাৰসৰ কেকটো কিমান ছফ্ট হৈছে আছে। এই পিছত ইমান কোমল হৈছে। আপোনালোকেও এনেদৰে আনাৰসৰ কেক বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, টিপি দিব। আজিলৈ বাই বাই।